নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ আপোনালোকৰ মাজলৈ পৰিৱেশ সম্বন্ধীয় কিছুমান শব্দৰ সম্পূৰ্ণ ৰূপ লৈ আহিছোঁ। ইয়াৰ পৰাও নিশ্চয় যিকোনো এটা প্ৰশ্ন আহিব পাৰে, আপোনালোকে চাই যাব। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। LPG মানে লিকুইফাইড পেট্ৰলিয়াম গেছ, DDT ডাইক্লোৰো ডাইফেনেল ট্ৰাইক্লোৰোথেন। N2 মানে নাইট্ৰজেনক আমি N2 কওঁ, O2 অক্সিজেন, CO2 কাৰ্বন ডাই অক্সাইড, AR মানে আৰ্গন, OM আউটাৰ মেণ্টেল আৰু অৰ্গেনিক মেণ্টেল, PAN পেৰক্সি এচিটাইল নাইট্ৰেট, PN খুবেই ইম্পৰ্টেণ্ট আহিব পাৰে। CFC ক্লৰ'ফ্লুৰ'কাৰ্বন, CO কাৰ্বন মনোঅক্সাইড, HC মানে হাইড্ৰ'কাৰ্বন, NOx নাইট্ৰজেনৰ বিভিন্ন অক্সাইড, SPM ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ, NO নাইট্ৰিক অক্সাইড, N2O নাইট্ৰাছ অক্সাইড, NO2 নাইট্ৰজেন ডাই অক্সাইড, Na ছডিয়াম, SO2 সালফাৰ ডাই অক্সাইড, SO3 সালফাৰ ট্রাই অক্সাইড, AC এয়ার কন্ডিশনার, VOC ভোলাটাইল অর্গেনিক কম্পাউন্ডস যাক আমি অসমীয়াত কওঁ জাতীয় উদ্বায়ী জৈৱ যৌগ, SV সাষ্টেইনেবল ডেভেলপমেন্ট যাক আমি অসমীয়াত কওঁ বহনক্ষম উন্নয়ন, WCED ওয়ার্ল্ড কমিশন অন এনভাইৰনমেন্ট এণ্ড ডেভেলপমেন্ট যাক আমি অসমীয়াত কওঁ পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ, WHO বিশ্ব স্বাস্থ্য সংস্থা ওয়ার্ল্ড হেলথ অর্গানাইজেশন, GHG গ্ৰীণ হাউচ ইফেক্ট, UV আল্ট্ৰাভায়োলেট। তাৰপিছত HCFC হাইড্ৰ'ক্লৰ'ফ্লুৰ'কাৰ্বন, SDMA ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। এইখিনিতে অলপ মন দিব, কেতিয়াবা ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি দিব পাৰে অপশ্যনত, আপোনালোকে কিন্তু অথৰিটি ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিটো শুদ্ধ উত্তৰ হ'ব। NDMA নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, NIDM দ্য নেশ্যনেল ইনষ্টিটিউট ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট, ASDMA আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি। ইয়াত কিন্তু এজেঞ্চি হ'ব ASDMA টো আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি। SDRF ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, RVM ৰিয়াৰ ভিউ মিৰৰ, DL সকলোৱে জানে ড্ৰাইভিং লাইচেন্স, PUCC পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট, IDP ইণ্টাৰনেশ্যনেল ড্ৰাইভিং পাৰ্মিট, LL লাৰ্নাৰ লাইচেন্স, UNECE ইউনাইটেড নেশ্যনেল ইকনমিক কমিশ্যন অফ ইউৰোপ, MRS মেণ্ডেটৰী ৰোড চাইন্স, IRS ইনফৰ্মেটৰী ৰোড চাইন্স, ZC জেব্ৰা ক্ৰছিং। UNOটো মই লিখি দিয়া নাই, আপোনালোকৰ বাবে এৰি দিছোঁ। আপোনালোকে কমেণ্টত UNৰ সম্পূৰ্ণ ৰূপটো মোক কমেণ্ট কৰি জনাব। ATMA যাক আমি আত্মা বুলি কওঁ, ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে এপ্ৰপ্ৰিয়েট টেকনলজি মিছন অফ আছাম। RDB ৰেড ডাটা বুক, ইয়াৰ পৰা প্ৰতি বছৰতে প্ৰতিবাৰ টেটতে এটা নহয় এটা কুৱেশ্যন আহিছেই। IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ এণ্ড নেচাৰেল ৰিচোৰ্চেছ, ICT ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, OCR অপটিকেল কেৰেক্টাৰ ৰিডাৰ, WWW ৱৰ্ল্ড ৱাইড ৱেব, নাবাৰ্ড এইখিনি আপোনাৰ ছ'চিয়েল ছায়েন্সত আহিব পাৰে। নাবাৰ্ড নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, SIRD ষ্টেট ৰুৰেল ডেভেলপমেণ্ট অথৰিটি, NIRD নেশ্যনেল ৰুৰেল ডেভেলপমেণ্ট অথৰিটি, IDDP ইণ্টিগ্ৰেটেড ডায়েৰী
Development Project, GATS General Agreement on Trade and Service, NTPC National Thermal Power Corporation, INSAT Indian National Satellite, GPRS General Pocket Radio Service, SMS Short Message Service, SEZ Special Economic Zone, RDSO Research Design and Standard Organization, VAT Value Added Tax। বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে পৰিৱেশ বিষয়ত বহুকেইটা প্ৰশ্ন তৈয়াৰ কৰি থৈছোঁ। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আগলৈ এই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ, নমস্কাৰ।